হাড়খণ্ড। ৰাধাৰ হাড়ডালি কৃষ্ণই লুকুৱাই থোৱা বুলি জানি মাক যশোদাৰ আগত গোচৰ দিলে। গোচৰ শুনি মাকে কৃষ্ণক তিৰস্কাৰ কৰিলে। ইফালে কৃষ্ণই হাড় চুৰিৰ ঘটনা অস্বীকাৰ কৰাত লগতে 1600 গোপীয়ে তেওঁক যমুনাৰ পাৰত নানা নগুৰ নাগতি কৰিছে বুলি অভিযোগ কৰিলে। ৰাধাই তেওঁৰ হতুৱাই ভাৰ বোৱালে আৰু মামীয়েক বুলি নানা সুবিধা ল'লে। এনেতে বৰাই আহি পৰিস্থিতি চম্ভালি ল'লে। তেওঁ ৰাধাক যশোদাৰ ওচৰৰ পৰা লৈ আহে আৰু সকলোতে প্ৰচাৰ কৰি দিয়ে যে বৃন্দাবনলৈ যাওঁতে ভয় খাই ৰাধাই কাঁইটীয়া বনৰ মাজত পৰিল আৰু হাত সৰি হাড় ছিগি টুকুৰা টুকুৰ হ'ল। বানখণ্ড। ৰাধাই কৃষ্ণৰ বিৰুদ্ধে মাকৰ ওচৰত গোচৰ দিয়াত কৃষ্ণ ৰাধাৰ প্ৰতি বিতুষ্ট। ইফালে ৰাধাইও কৃষ্ণৰ প্ৰতি অসন্তুষ্ট। বৰাই কৃষ্ণক উপদেশ দিলে তেওঁ এই পথ পৰিহাৰ কৰি ৰাধাৰ প্ৰতি পুষ্পবাণ মাৰিব লাগিব, তেতিয়াহে ৰাধা বশীভূত হ'ব। বৰাইৰ কথামতে কৃষ্ণই মাথাত ময়ূৰৰ পাখি পিন্ধি সুন্দৰকৈ সাজপাৰ পৰিধান কৰি কদমৰ তলত ৰৈ থাকিল। বৰাইৰ প্ৰৰোচনাত ৰাধাই পুনৰ মথুৰাৰ হাতলৈ দধি দুগ্ধ বিক্ৰী কৰিবলৈ আহিল। কদম তলৰ পৰা ৰাধালৈ বুলি কৃষ্ণই পঞ্চবাণ নিক্ষেপ কৰিলে। বাণৰ আঘাতত ৰাধা মূৰ্ছা গ'ল। পিছত কৃষ্ণৰ শুশ্ৰূষাত ৰাধা পুনৰ সুস্থ হ'ল, কৃষ্ণ প্ৰেমত ব্যাকুল হ'ল আৰু দুয়ো মিলন সুখ উপভোগ কৰিলে। বংশীখণ্ড। ইতিমধ্যে বসন্ত ঋতুৰ পয়োভৰ। কৃষ্ণৰ প্ৰতি অনুৰক্ত ৰাধাই কৃষ্ণৰ বাঁহীৰ মাত শুনি ব্যাকুল হয়। ঘৰুৱা কামত মন নবহে। মনত পুৰণি আৰম্ভ হয়। নিশা টোপনি নাহে। কৃষ্ণক দেখা নাপাই তেওঁ মূৰ্ছা যায়। সকলোফালে শূন্য দেখে। কান্হাই বিহানে মোৰ সকলো সংসাৰ ভৈল, দশ দিক লাগে মোৰ শুন। কৃষ্ণয়ো ৰাধাক আকৰ্ষণ কৰাৰ বাবে তেনেকৈ ওৰে নিশা বাঁহী বজায়। শেষত ৰাধাই এই সমস্যা সমাধানৰ বাবে বৰাইৰ ওচৰত পৰামৰ্শ বিচাৰিলে। ওৰে নিশা বাঁহী বজাই কৃষ্ণই ৰাতিপুৱা টোপনি যায় আৰু শীতানত বাঁহীটো থয়। তাৰ পৰাই ৰাধাই কৃষ্ণৰ বাঁহী চুৰ কৰিব লাগিব। ৰাধাই তাকেই কৰিলে। কৃষ্ণই বুজিব পাৰে এয়া কাৰ কাম। শেষত ৰাধাই বৰাইক সন্মুখত ৰাখি কৃষ্ণৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিলে যে ৰাধাই কৃষ্ণৰ বাঁহী ঘূৰাই দিব যদিহে কৃষ্ণই ৰাধাৰ অবাধ্য নহয় বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু ৰাধাক ত্যাগ নকৰে। কৃষ্ণই ৰাধাৰ কথাত সন্মত হৈ বাঁহীটো ঘূৰাই পালে। বিৰহখণ্ড। ৰাধাৰ প্ৰতি কৃষ্ণৰ উদাসীনতা আহে, কিন্তু তাৰ বিপৰীতে কৃষ্ণৰ প্ৰতি ৰাধাৰ আকৰ্ষণ বাঢ়ি যায়। ৰাধাই পূৰ্বে কৰা ভুলৰ কথা সোঁৱৰণ কৰি মনত দুখ পায়। কৃষ্ণক বিচাৰি আনি দিবলৈ বৰাইক বাৰে বাৰে অনুৰোধ কৰে। নিজেও মথুৰাৰ হাতলৈ যোৱাৰ চলেৰে কৃষ্ণক বিচাৰি যায়। বৰাই কৰতাল লৈ সুগন্ধি চন্দন গাত সানি মথুৰা, বৃন্দাবন, সাগৰ, নগৰ সকলোতে কৃষ্ণক বিচাৰি ফুৰিলে, কিন্তু কৃষ্ণক বিচাৰি নাপালে। শেষত ৰাধাক নিজে কৃষ্ণক বিচাৰিবলৈ পৰামৰ্শ দিলে। বৃন্দাবনৰ মাজত কদমৰ তলত বাঁহী বজাই থকা অৱস্থাত কৃষ্ণক ৰাধাই বিচাৰি পালে। পূৰ্বৰ সকলো ভুল ৰাধাই স্বীকাৰ কৰি ক্ষমা বিচাৰিলে। কৃষ্ণই যোগ পথ অৱলম্বন কৰি মনৰ কামনা বাসনা ত্যাগ কৰা বুলি জনালে। দশমী দুৱাৰে দিলো কপাত, এবে চৰিলো মো হে যোগবাট। বৰাই মধুৰ বাক্য বচনেৰে কৃষ্ণক বুজালে, কাকুতি কৰিলে, এবাৰ যাতে তেওঁ ৰাধাক গ্ৰহণ কৰে। বৰাই ৰাধাক নানাভাৱে সজাই পৰাই কৃষ্ণৰ লগত মিলনৰ বাবে সাজু কৰিলে। দুয়োৰে মিলন হয় আৰু কৃষ্ণৰ ওচৰতে ৰাধা টোপনি গ'ল। নিদ্ৰিত ৰাধাক এৰি কৃষ্ণ মথুৰালৈ কংস নিধনৰ বাবে গুচি গ'ল। ইফালে ৰাধাই কৃষ্ণ বিৰহত ব্যাকুল হ'ল। কৃষ্ণক আনি দিবলৈ বৰাই কাতৰ অনুৰোধ কৰিলে। বৰাই কৃষ্ণক বিচাৰি মথুৰালৈ গ'ল আৰু কৃষ্ণ বিৰহত ৰাধাৰ মৃতপ্ৰায় অৱস্থাৰ কথা কৈ ৰাধাৰ প্ৰাণ ৰক্ষা কৰিবলৈ কৃষ্ণক অনুৰোধ জনায় যদিও কৃষ্ণই বৃন্দাবন ত্যাগ কৰি কংস নিধনৰ উদ্দেশ্যে মথুৰালৈ অহাৰ কথা জনায়। ইয়াতে কাব্যখন খণ্ডিত হৈছে।
পৰৱৰ্তী অধ্যায়ত কি আছিল সেয়া জনা নাযায়। অৰ্থাৎ কাব্যৰ কাহিনী ইয়াতেই সমাপ্ত হৈছে। এইদৰে শ্ৰীকৃষ্ণ কীৰ্তনৰ কাহিনী মুঠ 13টা খণ্ডত বৰ্ণিত হৈছে।